কৰ্মচাৰীসকল জনাই আছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে কৰ্মচাৰীসকলৰ যি এপ্ৰিল মাহৰ দৰমহা সেইটো কৰ্তন কৰাৰ কাৰণে বা নিদিয়াৰ কাৰণে নিৰ্দেশ দিয়া হৈছে। এটা বিশেষ কাম নকৰিলে কৰ্মচাৰীৰ হয়তো এনেকুৱা অৱস্থা হ'ব পাৰে আৰু এনেকুৱা নিৰ্দেশনা অসমৰ এখন জিলাত দিছে, হয়তো আন জিলাতো দিব পাৰে। তো সেই কামটো কি আৰু কেনেকৈ কৰিব লাগে সবিহে মই আপোনালোকক এইটো ভিডিঅ'ত জনাম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। তো আচলতে এই নোটিছখন ওলাইছিলে আৰু ইয়াৰ বিষয়বস্তুটো হ'ল যে আয়োগত কৰ্ময়োগীত বাধ্যতামূলক পঞ্জীয়ন আৰু সকলো শিক্ষক আৰু কাৰ্যালয়ৰ কৰ্মচাৰীয়ে ন্যূনতম 3টা পাঠ্যক্ৰম সম্পূৰ্ণ কৰা। এপ্ৰিল 2026 বেতন বিল প্ৰক্ৰিয়া কৰাৰ আগতে লগতে কি লিখিছে চাওক, মহাশয়া আয়োগত কৰ্ময়োগী প্লেটফৰ্মৰ জৰিয়তে চৰকাৰে ধাৰাবাহিক পেছাগত দক্ষতা বৃদ্ধি কৰাৰ ওপৰত দিয়া গুৰুত্ব অনুসৰি আৰু শ্ৰীভূমি জিলাৰ অধীনত থকা সকলো বিদ্যালয় আৰু প্ৰতিষ্ঠানত নিয়ম মানি চলাটো নিশ্চিত কৰাৰ স্বাৰ্থত তলত দিয়া নিৰ্দেশনা প্ৰদান কৰা হৈছে। তো এই নোটিছখন আচলতে শ্ৰীভূমি জিলাত প্ৰকাশ কৰা হৈছে। অসমৰ অন্যান্য জিলাতো প্ৰকাশিত হ'ব পাৰে, সেইকাৰণে চাই লওক কি লিখিছে। আৰু 16/4/2026 তাৰিখৰ জিলা স্তৰৰ প্ৰতিবেদন অনুসৰি শ্ৰীভূমিত নামভৰ্তিৰ হাৰ অতি কম। নামভৰ্তি বুলি ক'লে ৰেজিষ্ট্ৰেশ্যন হ'ব চাগে আয়োগত কৰ্ময়োগী এপত প্ৰায় 45% আৰু বহুসংখ্যক শিক্ষক কৰ্মচাৰী প্ৰায় 452 জন সমগ্ৰ শিক্ষাৰ অধীনত পঞ্জীয়ন কৰা হোৱা নাই। আৰু এই অৱস্থা অতি অসন্তোষজনক আৰু তৎকালীন সংশোধনৰ প্ৰয়োজন। সকলো শিক্ষক আৰু কাৰ্যালয় কৰ্মচাৰীয়ে বিশেষকৈ SSৰ অধীনত পঞ্জীয়ন নকৰা ভৰ্তি নোহোৱা ব্যক্তিসকলে আজি আয়োগত কৰ্ময়োগী পৰ্টেলত বাধ্যতামূলকভাৱে পঞ্জীয়ন সম্পূৰ্ণ কৰিব লাগিব। 16/4/2026 তাৰিখ অনুসৰি পঞ্জীয়ন নকৰা ব্যক্তিসকলক অগ্ৰাধিকাৰৰ ভিত্তিত ব্যৱস্থা লোৱা হ'ব। প্ৰতিজন কৰ্মচাৰীয়ে আয়োগত কৰ্ময়োগীত কমেও 3টা পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব লাগিব। অন্ততঃ এটা পাঠ্যক্ৰম আজিৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব যাতে নিয়ম অনুসৰণ নিশ্চিত কৰা যায়। বাকী পাঠ্যক্ৰমসমূহ অতি সোনকালেই সম্পূৰ্ণ কৰিব লাগিব। সম্পূৰ্ণ কৰাৰ পিছত প্ৰতিজন কৰ্মচাৰীয়ে নিজৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক DDOক তলৰ নথিপত্ৰসমূহ জমা দিব লাগিব। আয়োগত কৰ্ময়োগী পঞ্জীয়নৰ স্বপ্ৰমাণিত ফটোকপি, কমেও এটা পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ প্ৰমাণপত্ৰৰ স্বপ্ৰমাণিত ফটোকপি, বিদ্যালয়ৰ প্ৰধান ড্ৰয়িং এণ্ড ডিছবাৰ্চিং অফিচাৰ আৰু সংশ্লিষ্ট শাখাই 100% নিয়ম পালন নিশ্চিত কৰিব লাগিব আৰু একেদিনতে এই কাৰ্যালয়লৈ প্ৰতিবেদন দিব লাগিব। দিনৰ শেষত কোনো অপঞ্জীয়িত ব্যক্তি পোৱা গ'লে তেওঁ ব্যক্তিগতভাৱে দায়ী হ'ব। পৰিদৰ্শন আৰু অডিটৰ বাবে প্ৰতিষ্ঠানভিত্তিক একত্ৰিত প্ৰতিবেদন সংৰক্ষণ কৰিব লাগিব। এই আদেশৰ এটা কপি BMC আৰু FAO সমগ্ৰ শিক্ষা শ্ৰীভূমিক প্ৰেৰণ কৰা হৈছে যাতে এপ্ৰিল 2026 বেতন বিল প্ৰক্ৰিয়া কৰাৰ সময়ত নিয়ম পালন পৰীক্ষা কৰা হয়। অৰ্থাৎ এই আয়োগত কৰ্ময়োগী যদি কোনোবাই ৰেজিষ্ট্ৰেশ্যন কৰি কমেও ইয়াতে 3টা দিছে, 3টা পাঠ্যক্ৰম সম্পূৰ্ণ কৰি চাৰ্টিফিকেট ডাউনলোড কৰি নলয়, তেওঁলোকৰ এপ্ৰিল মাহৰ যি দৰমহা আছে এইটো মানে বনোৱাৰ পৰা বিৰত থাকিবলৈ কৈছে। BMC আৰু FAO SSA শ্ৰীভূমিয়ে নিশ্চিত কৰিব যে এপ্ৰিল 2026 বেতন বিল তেতিয়ালৈকে মুকলি নকৰা হয় যেতিয়ালৈকে সংশ্লিষ্ট কৰ্মচাৰীয়ে আয়োগত কৰ্ময়োগী পঞ্জীয়ন সম্পূৰ্ণ কৰি কমেও এটা পাঠ্যক্ৰমৰ প্ৰমাণপত্ৰ জমা নকৰে। SSৰ অধীনত আগতে অপঞ্জীয়িত কৰ্মচাৰীসকলৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ'ব। কোনো ধৰণৰ অৱহেলা বা নিয়ম ভংগ অতি গুৰুত্ব সহকাৰে লোৱা হ'ব আৰু দায়িত্ব সংশ্লিষ্ট কৰ্মচাৰী আৰু আগবঢ়োৱা কৰ্তৃপক্ষৰ ওপৰত থাকিব। এই বিষয়টো অতি জৰুৰী আৰু কঠোৰভাৱে পালন কৰিবলগীয়া বুলি গণ্য কৰা হ'ব। শ্ৰীভূমিৰ অপঞ্জীয়িত শিক্ষক কৰ্মচাৰীৰ তালিকা হিচাপে সংলগ্ন কৰা হৈছে আৰু তৎক্ষণাত ব্যৱস্থা লোৱা হ'ব। আচলতে এনেকুৱা নোটিছ প্ৰায়বিলাক জিলাতে ব্লক ৱাইজ দিয়া হৈ আছে। গতিকে এইটো যিহেতু সমগ্ৰ শিক্ষাৰ কথা কৈছে যদিও অন্যান্য কৰ্মচাৰীসকলে এইটো কৰাটো ভাল, যিহেতু তেওঁলোকৰ ওপৰতো হয়তো এনেকুৱা আহিব পাৰে। আৰু এইটো কেনেকৈ কৰিব মই ইয়াতে লিংক দি দিছোঁ, আপোনালোকে চাই পেলাই কেনেকৈ লগ ইন কৰিব লাগে, কেনেকৈ চাৰ্টিফিকেট ডাউনলোড কৰিব লাগে মোৰ ভিডিঅ' আছে, আপোনালোকে চাই পেলাই তেনেকৈ কৰি ল'ব। আৰু মোৰ ভিডিঅ'বিলাক ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।